Good morning friends, এতিয়া বাজিল ৰাতিপুৱাৰ 5:30। তো সদায় আমাৰ বাবু সোনকালে উঠে, উঠি কেনে আইতাকৰ লগত সদায় ফুৰিব যায়। আজি মই আহিছোঁ। বাবু গৈছা? গুড মৰ্ণিং দি। গুড মৰ্ণিং। মানে সদায় আহে ফুৰিব। উঠাত সি 3-4টা মানত উঠি যায়। তাৰপিছত বিচনাতে হাল্লা কৰি থাকে আৰু 5টা বজাত আইতাকৰ লগত ফুৰিব যাওঁ। ফুৰিব গ'লে ৰাতিপুৱা আকৌ তাক ফুৰাবলৈ আহিব লাগে। গোটেই এৰিয়াখিনি ফুৰাই মায়ে লৈ আহে ৰাতিপুৱা চাই থাকক কিমান ঘূৰি ভাল পায়। মৰ্ণিঙত অলপমান ঘূৰিব গ'লে ভাল লাগে, দিনটোৰ কাৰণে অলপমান ফ্ৰেছ লাগি যায়। গাবোৰ চৰাই চিৰিকটি মাতবোৰ শুনি ঠাণ্ডা হাৱা গছ গছনি চৰাই চিৰিকটি চাই এনেইতো মই ৰাতিপুৱা নাহোঁ, মোৰ সেইখিনিৰ পৰা টোপনিটো বেছি হয়, কিন্তু মাজে সময়ে আহোঁ তাৰ লগত, মাৰ লগত ওলাই। যোনদিনাখন গা অলপ বেয়া লাগে সেইদিনা নাহোঁ, কিন্তু বেছিভাগেই নাহোঁ কাৰণ টোপনি বেছি হয় কিন্তু টিভি নাম চাব, মাৰ লগত যায়, মাৰ লগত আহে। এই দুটা মানে মাৰ মানে সেই আৰু দস্তি, মৰ্ণিং ৱাক দস্তি। এই পুৰা টিভিটোকে নজৰ দি আছে, কেতিয়া অন হ'ব কেতিয়া অন হ'ব। একদম টিভি চাব, 2-3খনমান নাম চাব, চাই পেলাই ধুনীয়াকৈ টোপনি আহি যাব। তাত সদায় নিয়ম ৰাতিপুৱা ফুৰাই লৈ আহি মানে টিভিত প্ৰাগৰ ওচৰত ধুনীয়া নাম কেইটামান দিয়ে, সেই নামখিনি তাক দেখাব লাগে। নাম চাই সি আকৌ সুধিব, এই চাব ধুনীয়াকৈ নাম চাই থাকিব। একদম মানে একো হাতকাল নাই, তাই কি কৰি আছে কি কৰা নাই বেলেগ চাই থাকিব নাম একদম। তালুডাল মানুহ কয় বোলে, মানুহ কয় মানে কি আমাৰ মাহঁতে কৈছিল যে যেতিয়া ল'ৰা ছোৱালী হ'লে হাঁহিব ধৰে বা অলপ জোকাৰিব চেষ্টা কৰে, তেতিয়া বোলে মাকৰ বোলে চুলি সৰিব, ক্ষীণাই যাব। নাজানো, কিন্তু এইটো প্ৰমাণ পালোঁ যে চুলিখিনি সৰে। মোৰ বহুত চুলি সৰিল, বহুত আছিল চুলিখিনি, সৰি পেলাই নাই আৰু। এতিয়া তেল লগাব লাগিব, কিবা ইন্দুলেখা আনি দিছে
লগাব লাগিব আজি যিহেতু মূৰটো ধুলোঁ আজি গধূলি লগাই থৈ দিব লাগিব আজিৰ কাম শেষ বাবুক গা ধুৱাই দিলোঁ খুৱাই দিলোঁ মচুৰি সাজি দিছোঁ তাক তাৰমানে মই বহুত এতিয়া মায়ে মোক গা পা ধোৱাৰ পিছত হৰলিক্স বুলি দিছে মেমিজ মজিক বিস্কুটৰ লগত মায়েও খাই আছে বাবুক চাই মায়ে একবাৰ চাই দি পেলাই কি খাইছা কৈ দি হৰলিক্স মায়ে আৰু মই খাই আছোঁ তাৰমানে ভাত খাব টাইম হোৱা নাই এতিয়ালৈকে সেইকাৰণে হৰলিক্স আৰু মেজিক মুমেণ্টছ বিস্কুটৰ লগত খাওঁ যিহেতু নাজানো কোনে কেনেকৈ খায় মই হৰলিক্সৰ বিস্কুট জিকাই খাওঁ মায়েৰ পৰা শিকিছোঁ মায়ে হৰলিক্সৰ বিস্কুট জিকাই খায় হৰলিক্সৰ বিস্কুট জিকাই খাই আছোঁ আপোনালোকে খাই চাব এবাৰ কেনেকুৱা লাগে মোৰ মতেতো টেষ্টি লাগিছে আপোনালোকক বা কেনেকুৱা লাগে নাজানো হৰলিক্সৰ বিস্কুট জিকাই খাব কাৰণে দেউতাই উঠাৰ পিছত সি মানে ককাকৰ লগত এনে খেলি থাকে কি কৰি থাকে আজি এতিয়া ককাকৰ লগত আছে উঠি কেনে ককাকৰ লগত শুই আছে এতিয়া খেলি আছে দেখাওক কিন্তু মই একো নকওঁ জাষ্ট ভিডিঅ'টো কৰিম আপোনালোকক দেখাম চাব টিভি মাষ্টৰ কি টিভি চাবা ধৰছে চলটো ইফালে একবাৰ চাই দি ভাল লাগব নাই তাৰ হাত কাণ একো নাই একদম টিভি চাবি কেনেকা জাপ মাৰি থাকে এইফালে চাই দিয়া দেখা এবাৰ এইফালে চাই দিয়া ঠাণ্ডা